মানে গাঁৱত কথাটো বুন মানকে ওলাইছে আৰু জানমণি মোৰ নিজৰ ভণ্টি নিচিনা দিয়কচোন গৈ থাকো দিয়ক ককা মা ই ইয়ালৈ কিয় আহিছিলে ৰবাচোন বোৱাৰী তাইক মই সুধিম আপুনি মাজত নোসোমাব দেউতা আপুনি মাজত নোসোমাব আপোনাৰ কাৰণে এই সকলোবোৰ হৈছে আপুনি চল দি তাইক মূৰৰ ওপৰত উঠাইছে প্ৰেম কৰিবলৈ শিকিছে এইবোৰ কথা তোমালোকক গণেশে কৈছে চুপ যোনাই নকওক যি কৈছে সঁচা কথা কৈছে মিছা কথা কৈছে সি তুমি নাজানা নহয় সি কেনেকুৱা ল'ৰা সংসাৰৰ উল্টা পুল্টা কথাবোৰ আহি লগাই থাকিবহি সিহে মোক ভাল পাবলৈ জোৰ দি আছিলে সেইদিনাখন কোল্ড ড্ৰিংকছ আনি মোক জোৰ কৰি খাবলৈও দিছিল মই নোখোৱাৰ কাৰণে সি তোমালোকক এইবোৰ কথা লগাইছেহি কি এতিয়া বুজিলা নহয় বোৱাৰী লোকৰ কথা শুনিব নালাগে অন্ততঃ গণেশৰ নিচিনা বজ্জাত ল'ৰা এটাৰ কথা কেতিয়াও বিশ্বাস কৰিব নালাগে ৰ বাপেৰ আহক বাপেৰক কৈ তাক এশিকনি দি আছো হয় মোৰ ছোৱালীক ভাল পাবলৈ যাওঁ নিজৰ মুখখন আইনাত এবাৰ চাইছনে নাই হা ৰবিন তই তাক কিয় মাৰিছ তোৰ ল'ৰাই মোৰ ছোৱালীক ভাল পাবলৈ যায় মোৰ ছোৱালীক নিজৰ অকাত চাইছনে নাই ৰবিন সি যদি কিবা ভুল কৰিছে তাক মই শাস্তি দিম তই মোৰ ঘৰতে আহি তাক শাস্তি দিবলৈ তই কোন আৰু মাৰিম আৰু মাৰিম কি কৰিবি তই এৰ বুলি কৈছো নহয় এৰ নহ'লে কথা বেয়া হৈ যাব কি বেয়া কৰিবি কি বেয়া কৰিবি তই মোৰ ছোৱালীৰ কি বদনাম উলিয়াইছে মিন্ময়ৰ লগত ৰবিন খবৰদাৰ কৰি দিছো তোক এতিয়াই ওলা তই চোতালৰ পৰা কথা বেয়া আছে তোৰ ল'ৰাই যদি মোৰ ছোৱালীৰ কাষ দ্বিতীয়বাৰ চাপিবলৈ চেষ্টা কৰে তেনেহ'লে মইতো তাক দুটা চৰ মাৰি চোতালত এৰি থৈ গৈছো দ্বিতীয় দিন এইখন চোতালত তোৰ পুতেৰক পুতি থৈ যাম ওলা কথাটো মনত ৰাখিবি প্ৰীতম ভুল হৈছে কিবা ভালকে অলপ মনত পেলোৱাচোন তুমি অ মা মই আহিলো এইজনী আমাৰ জানমণি মোৰ বোধেৰে তোমাৰ কিবা ভুল হৈছে নেকি কামটো হৈ গ'ল নে হৈছে অলপ বাকী আছে আৰু চাওঁ কালি বা পৰহিৰ ভিতৰত ওলাই দিম ইয়াৰ পৰা আপুনি আজি যাবই হ'বলা নাই অলপ কাম আছে চাওঁচোন ৰাতিপুৱালৈ কি হয় নহ'লে পৰহিলৈ যাম এইটো দেখোন জানমণি দেউতাকৰ লগত থকা মানুহ খেলখন বৰ ভালকে জমিব এইটো লগ চাবি ঠিক আছে শুন এই মই পল্লৱ হ'ল যদি ওলা ছাৰে গম পালে জেমেলা হ'ব ওলা ব'লা এইজনী আমাৰ শইকীয়াদাৰ ছোৱালী নহয় জানো ইয়াত কি কৰি আছে তোমাৰ মুখখন দেখোন চিয়াহীৰে ভৰি আছে মিন্ময় চিঠি নাপালে কান্দে
তথাপিও মই ভুল কৰা নাই তুমি সিদিনা আলয় হোটেললৈ গৈছিলা এই কি সুধিছে নক কিয় এইটো দেখোন জানমনিৰ পেন মোৰ বেগত কেনেকৈ সোমাল ভালেই হ'ল পেনটো দিয়া চলেৰে তাইক এবাৰ চাই আহিব পাৰিম তালৈকে যাওঁ য়েছ অ ধন কলৈ যাও তই পল্লৱহঁতৰ ঘৰৰ পৰা আহোঁ এই যাম এই আহিম মা এইটো দেও খুটাটো আজি আকৌ মাকলে তাৰ মৰমটো বেছিকৈ লাগিলে মই আহিছো মা অ দেই নকৰিবি আকৌ দে শুন তোৰ গঠনিৰ এবাৰ কি সুধি আছে নকওঁ কিয় নাই যোৱা মই হোটেললৈ মিছা কথা কিয় কৈছা তুমি 16 তাৰিখে আলয় হোটেলৰ ৰুম এটাৰ পৰা ওলাই অহা মই নিজ চকুৰে দেখিছো প্ৰীতম তোমাৰ কিবা ভুল হৈছে তাই আকৌ হোটেললৈ কিয় যাব মোৰ ভুল হোৱা নাই নব এই লগত ল'ৰা এটা আছে প্ৰীতম তুমি কথাবিলাক বেছি লৈ নিছা নেকি ডোন্ট ক্ৰছ ইয়ৰ লিমিট ঠিক আছে নকওঁ দাদা মই যিটো দেখিছোঁ সেইটোহে কৈছোঁ চাওক আপোনাৰ ছোৱালী মানে মোৰো ভনী আচ্ছা তুমি মোক এটা কথা কোৱাচোন যোৱা মাহৰ 16 তাৰিখে তুমি ক'ত আছিলা আৰে তাই গাঁৱতে থাকি ক'ত থাকিব ৰ'বাচোন ৰ'বা তাই কলেজৰ পৰা টাউনলৈ কেতিয়া গৈছিল 16 তাৰিখে এতিয়া কওক মই সঁচা নে মিছা এই লগত ল'ৰা এটাও আছিল দাদা কোন আছিল নক কিয় নক কিয় জানমনি জানমনি অ তুমি হয় কি হ'ল জানমনিয়ে পেনটো এৰি থৈ আহিছিলে অ আহিছো দিয়ক ঠিক আছে এই ৰ এইটো ল'ৰাই দেখোন কি ইয়াৰ লগতে সিদিনা জানমনি হোটেলৰ ৰুমৰ পৰা ওলাই আহিছে তই মোৰ ছোৱালীৰ লগত হোটেলৰ ৰুমত থাক তই চেছ কৰি দিছ মোৰ ছোৱালীৰ জীৱন খাই দিছ তই যিটো হাতেৰে মোৰ ছোৱালীক কলম দিবলৈ আহিছ যিটো হাতেৰে মোৰ ছোৱালীক তই হাত দিছিল সেই হাতটো মই ভাঙি পেলাওঁ হেৰি ৰ'বচোন কি কৰিছ ল'ৰাটো মৰি থাকিব মানিবলৈ থাক দেউতা তই বহুত কলি বহুত শুনিলো মই তোৰ কাৰণে মোৰ ছোৱালী আজি হোটেলৰ ৰুমত থাকিব পৰা হ'ল তাই মাক বাপেকক ফাঁকি দিব পৰা হ'ল চল দি তই ছোৱালীজনীৰ জীৱন ধ্বংস কৰি পেলালি লগতে তই আমাকো ধ্বংস কৰিছ তোৰ কাৰণে আজি মোৰ চোতালত মোৰ ঘৰত এনেকুৱা এটা পৰিস্থিতি হ'বলৈ পাইছে নাৰাখো মই জানমনি কিয়াত নাৰাখো মই তাইক এনেকুৱা এটা পৰিৱেশত থাকিবি তই অকলে ইয়াত লৈ যাম তাইক ইয়াৰ পৰা চহৰলৈ লৈ যাম মই তাইক ইয়াৰ পৰা থাকিবি অকলশৰে তই আঁতৰ